নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম SSC পদসমূহৰ এক্সামৰ বিষয়ে আৰু এডমিট কাৰ্ডৰ বিষয়ে। হয় বন্ধুসকল, আৰু মই আজি SSCৰ অফিচিয়েল নটিফিকেশ্যনটো লৈ আহিছোঁ আৰু সেই নটিফিকেশ্যনটো আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। হয় বন্ধুসকল, তাৰ আগতে আৰু এটা কথা কৈ থওঁ, যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় বন্ধুসকল, আমি প্ৰথম আহিছোঁ হাই লেভেলৰ পোষ্টকেইটা। প্ৰথম আছে আপোনালোকৰ আছে জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ, জুনিয়ৰ ট্ৰান্সলেটৰ, ছিনিয়ৰ হিন্দী ট্ৰান্সলেটৰ আৰু প্ৰাধ্যাপক। এইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ 13 জানুৱাৰীৰ পৰা পৰীক্ষা ষ্টাৰ্ট হ'ব। 13 জানুৱাৰীৰ পৰা আপোনালোকৰ পৰীক্ষা ষ্টাৰ্ট হ'ব এইকেইটা পোষ্টৰ কাৰণে। আৰু নেক্সট চাওঁ আমি, নেক্সট আছে এক্সামিনেশ্যন ফৰ চিলেকশ্যন পোষ্ট 5-6। এইকেইটা পোষ্টৰ আছিলে আপোনালোকৰ মেট্ৰিক লেভেলৰ আছিলে, হাই ছেকেণ্ডেৰী লেভেলৰ আছিলে আৰু গ্ৰেজুৱেশ্যন লেভেলৰ আছিলে। মেট্ৰিক লেভেলৰ কাৰণে আপোনালোকৰ ষ্টাৰ্ট হ'ব 16 জানুৱাৰীৰ পৰা 18 জানুৱাৰীলৈকে। এই দুদিনত আপোনালোকৰ মেট্ৰিক লেভেলৰ পৰীক্ষা চলিব। আৰু হাই ছেকেণ্ডেৰী লেভেলতো চাওঁ 17 পৰা 18 জানুৱাৰীলৈকে চলিব। তাৰপৰা গ্ৰেজুৱেশ্যন লেভেলটো চাওঁ, এইটো চলিব 17 পৰা 18 জানুৱাৰী। এই দুটা দিনত আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেলৰ পৰীক্ষা হ'ব। তাৰপিছত এডমিট কাৰ্ডটো আপোনালোকে কেতিয়া পাব? এডমিট কাৰ্ডটো আপোনালোকে এক্সামৰ 10 দিন আগত ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে আপুনি SSCৰ অফিচিয়েল ৱেবছাইটটো চেক কৰি থাকিব লাগিব। তাৰপিছত আমি চাওঁ ষ্টেন'গ্ৰাফাৰ গ্ৰেড C আৰু D এক্সামিনেশ্যন। ইয়াতে আপোনালোকৰ আছিলে 1473টা পোষ্ট আছিলে। আৰু এই পোষ্টসমূহৰ কাৰণে এক্সাম চলিব 5 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈকে। তাৰপিছত এডমিট কাৰ্ড আপোনালোকে 10 দিন আগত চাই ল'ব, ডাউনলোড কৰিব। তাৰপিছত চাওঁ কনষ্টেবল জেনেৰেল ডিউটি GD আৰু কেপছ NIA SSF ৰাইফলমেন GD জেনেৰেল ডিউটি আৰু এছাম ৰাইফল। ইয়াত আপোনালোকৰ টোটেল পোষ্ট আছিলে 54,953টা পোষ্ট আছিলে, বহুত আছিলে। যদি আপোনালোকে ইয়াতে এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকৰ এক্সাম ডেট আৰম্ভ হ'ব 11 ফেব্ৰুৱাৰীৰ পৰা 11 মাৰ্চ। এমাহ ধৰি ইয়াৰ এক্সাম চলিব। তাৰ ভিতৰত আপোনাৰ এক্সাম হ'ব। আৰু এডমিট কাৰ্ড আপুনি 10 দিন আগত ৰিলিজ কৰি দিব। 10 দিন আগতে আপুনি ডাউনলোড কৰিব পাৰিব। তাৰপিছত আছে আপোনালোকৰ SI লেভেলৰ পোষ্ট আছে। SI ইন দিল্লী পুলিচৰ কাৰণে ওলাইছিলে। তাত অসমৰ ল'ৰা ছোৱালীৰ কাৰণে সুবিধা দিছিলে, এপ্লাই কৰিব পাৰিছিল। তাৰপিছত আছে কেপছ NASI আৰু CISF এক্সামিনেশ্যন। ইয়াতে আপোনালোকৰ 1223টা পোষ্ট আছিলে আৰু ইয়াৰ এক্সাম ডেট হ'ব 12 মাৰ্চৰ পৰা 16 মাৰ্চ। এই 4 দিন ইয়াৰে এক্সাম চলিব। আৰু বন্ধুসকল, ইয়াতো এনেকৈ দিছে, আপোনালোকে এইখনত ডাউনলোড কৰি চাব পাৰে। তাৰ কাৰণে আপুনি SSCৰ ৱেবছাইটত গৈ এই নটিফিকেশ্যন ডাউনলোড কৰিব পাৰিব। হয় বন্ধুসকল, এইখিনি আছিল। আৰু যদি ভিডিঅ'টোৰ পৰা কিবা হেল্প হয় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।